নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ৰাজনাথ আছামিজ ব্লগ ষ্টাৰলৈ। আৰু পুনৰ এতিয়া মই বৰ্তমান আহি আছোঁ এতিয়া অলপমান ফুৰিবলৈ আহিছোঁ ট্ৰেফিক জাম হৈ আছে। ট্ৰেফিক জাম হৈ যায় মই 2 মিনিট ৰখি অকণমান জাষ্ট ভিডিঅ' এটা বনাই দিলোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ আহক বন্ধুসকল। এতিয়া বৰ্তমান আছোঁ মই কোচি চিটিত, আৰু মই কোচি চিটিত বৰ্তমান এতিয়া উপস্থিত আছোঁ। বৰ্তমান মই ট্ৰেফিক জামৰ বাবে অলপ ফচি আছোঁ, চ' অলপ জাম হৈছে বাৰু। যি কি নহওক, এতিয়া মই ইয়াৰ ৱেইট কৰিছোঁ যিটো আপোনালোকক ইয়াৰ দৃশ্য অলপ দেখা দিব বিচাৰিছোঁ। বৰ্তমান সেয়া হৈছে আপোনালোকৰ কোচি চিটি দেখা পাইছে আপোনালোকে নিশ্চয়। গাড়ী গৈ আছে ভুং ভাংকৈ, ওপৰতে ট্ৰেইন গৈ থাকে, ট্ৰেইন মানে এয়া আৰু মেট্ৰ' ট্ৰেইনখন আৰু যেন পাওঁকৈ গুচি যায়। বুলেটখন নহয় আৰু দেই, মেট্ৰ'খন ওপৰতে গুচি যায় বনাই আৰু এয়া চাওক। আৰু দেখা বিচাৰিছোঁ আৰু বৰ্তমান পৰিৱেশ কিছু বিশেষকৈ ইমান আজি জাম নাই বাৰু, কিয়নো অলপ আজি জামটো কম আছে ছানডেৰ কাৰণে। আৰু দেখাইছোঁ ইয়াৰ দৃশ্যবিলাক আপোনালোকে সম্পূৰ্ণকৈ ভাল লাগে। এটা দৃশ্যবিলাক ইয়াৰ পৰিৱেশবিলাক। বেটাই চালিয়া বাইক লৈ আহিছে দেখোন ভাল লাগিছে বাইকটো দেখোন, তামাম দিছে। যি কি নহওক বাৰু, এতিয়া ৰাস্তাটো ব্লক হৈ আছে। চ' এইটো ছিগনেল খুলি দিলে, মোৰ লাইনৰ ছিগনেল গৈছিলে বেটাই। মোৰ ফালৰ ছিগনেলটো এতিয়া ৰেড ছিগনেল দি থৈছে আৰু। চ' এতিয়া ৰেড ছিগনেলটো খুলিলে আমি ষ্টাৰ্ট কৰিম যাম আৰু দেই বন্ধুসকল। চ' বাইকখন দেখিব বিচাৰিছে আপোনালোকে, আগত যাবলৈ তৎপৰতা আছে। ইমান ইমাৰ্জেঞ্চি তেওঁলোকৰ, কোনো জীৱনক লৈ চিন্তা নকৰে এইফালে ৰেড ছিগনেল দি থোৱা আছে, ইমান মানুহ ৰখি আছে, তেওঁহে আকৌ ইমাৰ্জেঞ্চি। ৰং ক্ৰছ কৰি গুচি গ'ল। চাওক, দেখা পাইছে আপোনালোকে নিশ্চয় কেনেকৈ অভদ্ৰামীকৈ গুচি গৈছে বাৰু। যি কি নহওক, যোৱাটো গ'ল। আৰু ইয়াত দেখা পাইছে এতিয়া এইটো ছিগনেল খুলিবলৈ হৈছে। ছিগনেলটো খুলিলে এতিয়া মই যাব লাগিব। এতিয়া মই বাইকখন অলপ ঠাণ্ডা কৰি থৈছোঁ, অলপমান ৰানিং কৰি অহাৰ বাবে বাৰু। যি কি নহওক, এতিয়া দেখাই দিছোঁ আপোনাক গধূলিপৰত এনেকুৱা আহিলে অলপ ফুৰা মজাই বেলেগ আৰু জানে আৰু আপোনালোকেও গধূলিপৰত অলপ ফুৰাটো মজা বেলেগ। চ' বাকী যি কি নহওক, আহক আৰু কি চাওঁ, ইয়াত কি দেখাম আৰু যাম অলপ ফুৰি আহিবগৈ। ফুৰি আহি আপোনালোকক নিশ্চয় দেখাম আৰু কি হ'ব কি নহ'ব। বৰ্তমান হেডফোনটো মাজে মাজে অলপ দিগদাৰ পৰিছে, চাৰ্জটো কমি গৈছে বাৰু। যি কি নহওক, আৰু এতিয়া ভিডিঅ'টো মই শেষে কৰিছোঁ আৰু বেয়া চেয়া নাপাব বন্ধুসকল। ভুল দাই হ'লে ক্ষমা কৰিব আৰু বাই বাই, লাভ ইউ গাইজ।